গাঁও নেগেটিং শিৱ মন্দিৰত এই মন্দিৰৰ ঐতিহ্য আছে অতি পুৰণা মন্দিৰ। অলপ আমি নেগেটিং শিৱ মন্দিৰ যাওঁ। এক চিৰি দেখিছে কিমান ওখ আছে মন্দিৰ। আপোনালোক আহিব পাৰে দেৰগাঁও নেগেটিং শিৱ মন্দিৰ ঐতিহ্য আছে। দেৰগাঁও ঐতিহ্যময় শিৱ মন্দিৰ, বিশেষকৈ ইয়াত বান্দৰ আছে, বিভিন্ন জাতি বান্দৰ পোৱা যায়। আপোনালোক আহিব, এইটো সুন্দৰ মন্দিৰ, সকলোৱে মনটো শান্তি পাব। সকলো আহিব, আপোনালোকক দেখাই আছোঁ সুন্দৰ গছ গছনি আজিকালি দেখিবলৈ পোৱা নাযায়। প্ৰাকৃতিক পৰিৱেশৰে আবদ্ধ এটা শিৱ মন্দিৰ, বহুত পুৰণিকলীয়া। আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ আমি। আপোনালোক আহিব। আমি ফাৰ্ষ্ট বান্দৰ এটা লগ পাইছোঁ। কিবা সুধিবা নেকি বোলা বান্দৰটোক? এজন বান্দৰ লগ পাইছোঁ, ভৰি বিষাই গৈছে। আছে নেকি চাওঁ মনি বেগটো ল। লক আমি শিৱ মন্দিৰ জুম কৰা। এইবোৰ বস্তু নাপায় আচলতে এই ঐতিহ্যময় মন্দিৰৰ ভিতৰত। এইবোৰ কিছুমানে আঁকিছে, নিজৰ নাম লিখিছে, D+M, এইবোৰ নাপায় আচলতে। ইমান সুন্দৰ মন্দিৰটো বেয়া কৰিব। এইবোৰ ঠেক মগজৰ মানুহৰ কাৰণে এটা ঐতিহ্যমণ্ডিত মন্দিৰ ধ্বংসমুখলৈ যাব পাৰে। এইবোৰ কাম আচলতে আমি বন্ধ কৰিব লাগে। মানুহ সজাগ হ'ব লাগে। এই বিজ্ঞানৰ যুগত এই অন্ধবিশ্বাস নাম এইবোৰ লিখিব নালাগে আচলতে। মন্দিৰক মন্দিৰ হিচাপে থাকিব দিয়ক, এইবোৰ কাম নকৰিব। ইয়াৰ প্ৰতি চৰকাৰে গুৰুত্ব দিব লাগে। মন্দিৰৰ কৰ্তৃপক্ষ এইবোৰ কাম কৰিব দিব নালাগে আচলতে। এখন দেখাই দিওঁ, বেৰত আঁকি আগ কৰিছে, বেৰৰ সৌন্দৰ্য নিৰাশ কৰিছে। অলপ দেখাই দিয়া। আচলতে এইবোৰ কৰিব নাপায়। ইমান সুন্দৰ মন্দিৰটো, ইমান পুৰণিকলীয়া মন্দিৰটো এইবোৰ আগপাক কৰি এইবোৰে ধ্বংস কৰি দিছে। ইয়াৰ সৌন্দৰ্য নাইকিয়া কৰি দিছে। আৰু দেখাম হা। এইবোৰ বেৰত জুম কৰা, এইবোৰ বেৰলৈ ইমান সুন্দৰ মন্দিৰ এইবোৰ আগপাক কৰি। আচলতে আমাৰ মন্দিৰৰ বেৰত এইবোৰ নালাগে। D+K, M+K এইসব নালাগে। আমাক পবিত্ৰতা লাগে। এইবোৰ বন্ধ কৰিব লাগে। ইমান সুন্দৰ মন্দিৰটো ধ্বংস কৰিছে আগপাক কৰি।
আছে হা এখন ৱাল ধ্বংস কৰি দিছে হাত পাক কৰি এইবোৰ বেৰ ফাটি গৈছে এইবোৰ দেখাই দিয়ে অলপ দেখাই দিয়ে এইবোৰ ৱাল ফালি গৈছে এখন পুৰণি কলীয়া ৱাল ফালি গৈছে ইয়াৰ কাৰণ হ'ল এইবোৰ বন্ধ হ'ব লাগে আচলতে এইবোৰ বেয়া হৈ গৈছে আমাৰ ঐতিহ্য মন্দিৰ দেৰগাঁও নেঘেৰিটিং শিৱ মন্দিৰ আজি ধ্বংসৰ বুঢ়া হ'ল এক চৰকাৰী ব্যৱস্থা নল'লে অতি সোনকালে এই ৱালবোৰ আচলতে বেয়া হৈ যাব বোলে ইয়াৰ পৰিৱেশটো দেখাই দিয়ে ইয়াক আমি সজীৱ নকৰে মন্দিৰক মন্দিৰ হৈ থাকিবলৈ দিয়ক এটা সুন্দৰ মন্দিৰ পৰিচালনা কমিটিয়ে যাতে যত্ন লয় দেখালোঁ